Inside lane, missing exits, glued to the pavement. Between the lines, I keep my gaze straight ahead as the last stop flies by. No more waiting for the gun to fire. No more walking through revolving doors. I've gone around once, I don't need to go around anymore. Break away, get your sober case. Stop dwelling on empty. Hey guys, কি খবৰ সকলোৰে ভালে আছে আৰু মোৰ ইউটিউব চেনেললৈ আপোনালোকক বহুত বহুত স্বাগতম জনাইছো লগতে মই আছো আজি ভুটানৰ সমীপত ঔৰংগী বুলি ঠাই এখনত তাত এখন পাৰ্ক আছে বহুত ধুনীয়া পাৰ্ক আৰু ইয়া দেখিছে আপোনালোকে এইটো টি হাউস দেখিছেনে তাত মই উঠিলো আৰু এটা মই টি হাউসত উঠি কিনে দেখাই আছো আপোনালোকক লোকেশন চাওক কি ধুনীয়া হয় মই গছৰ ওপৰত যেটো ঘৰ আছে তাত বঢ়িয়া কেবিন আছে ৰুম আছে এডালে হল গছ এই গছডালৰ ওপৰত যেটো ঘৰ আছে হেতু ঘৰৰ ওপৰত মই গৈ আছো তাত ৰুম আছে আপোনালোকক মই দেখাম মই চেন্ডেলটো খুলি ললো লৈ ওপৰত যাম গৈ আছো ৰুমত বৰ্তমান চাম তাৰমানে ৰুমটো ইয়াতে থকাৰ সুবিধাটো আমাক দিছিলে তো এতিয়া খুলি দিব ৰুম আমাক চাওক লোকেশন এবাৰ ওপৰৰ পৰা আৰু ইয়াত বৰ্তমান ৰুমৰ ভিতৰে আহিলো তো চাওক ৰুমৰ হেৰিটো আৰু ইয়াত এটা বেলকনি আছে সৰু চাই বেলকনিৰ পৰা মই আপোনালোকক বেক শ্বট দেখাই আছো কিমান ধুনীয়া লাগে গছৰ ওপৰত ঘৰৰ ওপৰত মই এইটো চাওক বিছনা চিছনা সকলোবোৰ ইয়াতে আছে ঘৰৰ গছৰ ওপৰত তো আৰু সকলোবোৰ বাঁহৰে নিৰ্মাণ আৰু তলত এইটো কাঠ আছে অকল কাঠেৰে আৰু এইবোৰ সকলো বাঁহেৰে বনোৱা হৈছে বিছনাবোৰ আৰু ৰেগু বাঁহৰে বাকি গ্লাস এইবোৰ ধুনীয়াকৈ খিৰিকী আছে আৰু বেৰবোৰ প্লাইবোৰ্ডৰ বনোৱা আছে আৰু ওপৰত সকলো বাঁহে আছে তো ইয়াতে লাইটৰ সুবিধা আছে ডিজাইনটো চাওক নাকি ধুনীয়া লাগিছে বেটৰ তো এই খিৰিকীৰে মই ইয়াতে বাহিৰত চাই আছো বাহিৰৰ পৰিৱেশটো চাওক কি ধুনীয়া পৰিৱেশ মানে ইয়াতে আহি আৰু নাজাম যেন লাগি আছে মোৰ আৰু থাকিবৰে মন তো আপোনালোকক মই আৰু লোকেশন দেখাই দি আছো আপোনালোকক বাহিৰৰ ভিউটো দেখাই দি আছো চাওকছো কিমান ধুনীয়া হয় এইখনে হল ভুটান পাহাৰৰ ওচৰতে হয় এইটো পাহাৰৰ ওচৰতে হয় এইবোৰ ধুনীয়া ভিউ যেন থাকি যাম ইয়াতে তেনেকুৱা লাগি আছে মোৰ বৰ্তমান আৰু ইয়া বহুত ওপৰত হয় আৰু এইজোপা গছৰ ওপৰতে আছে বৰ্তমান এইটো গছৰ এই ঠানি তাৰ ওপৰত বনোৱা হৈ আছে এডালে গছ হয় ইয়াতে মই গছডাল দেখাই দিছিলো তলৰ পৰা তো এই গছৰ ঠানিবোৰৰ ওপৰত কি ধুনীয়াকৈ বনাইছে যিয়ে বনাইছে বহুত ধুনীয়াকৈ বনাইছে সঁচাই মনোৰহা দৃশ্য এটা দেখিবলৈ পাই ইয়াৰ ওপৰৰ পৰা তো আজি ৰাতিটো মই ইয়াতে কটাম বুলি ভাবি আছো কাৰণ ৰাতিৰ মই পৰিৱেশটো চাম ইয়াৰ পৰা কিমান ধুনীয়া লাগিব খোৱা সুবিধাটো আমাৰ এখন সৰু হোটেল আছে তো হোটেলখনতে খোৱা সুবিধা থকা সুবিধাটো বাৰু তাতে কেবিনত পাই যাব আৰু এইটো খোৱা সুবিধাৰ কাৰণে এইটো আছে
তো মই ইয়াতে ওপৰত গৈ আছোঁ এতিয়া খোৱা সুবিধাৰ কাৰণে ওপৰতে হয় ইয়াতে চব হেৰি হয় তো ইয়াতে টেণ্ট লগোৱা আছে আৰু মই বৰ্তমান ওপৰৰ কেবিনত আছোঁ আৰু ইয়াতে টেণ্ট লগোৱা আছে মানুহ থকাৰ কাৰণে ইয়াতে সুবিধা আছে টেণ্টৰো সুবিধা আছে বাহিৰত গৈও টেণ্ট লগাই থাকিব পাৰে আৰু ইয়াতে ধুনীয়া ধুনীয়া একদম দেখিবলৈ ধুনীয়া তো আহিব পাৰে এবাৰ আপোনালোকে আহিব পাৰে ইয়াতে আহিলে আপোনালোকেও ইয়াৰ আমেজটো ল'ব পাৰিব যেনেকৈ মই লৈ আছোঁ এতিয়া বৰ্তমান আমেজটো তো আপোনালোকে আমেজটো ল'ব পাৰিব আৰু এয়া কোনো হেৰি নহয় আপোনালোকৰ সুবিধাৰ কাৰণে ইয়াত অকণমান গাড়ীৰ প্ৰব্লেম খালি বাকী একো নাই পাৰ্চনেল গাড়ী লৈ আহিলে সকলো আহিব পাৰে তো এটা ধুনীয়া পৰিৱেশৰ মাজত টেণ্ট আছে খোৱাৰ কাৰণে সুবিধা আছে টেবুলত বহি কিনি আৰামছে খাব পাৰে বাহিৰত নি কিনিও ইয়াত চব ফৰেনাৰো আহিছে ইয়াতে বহুত ফৰেনাৰো ভিজিট কৰি গৈছে আৰু বহুত ফৰেনাৰ আহি ইয়াত ভিজিট কৰি গৈছে তাত ফটোবোৰ লগোৱা আছে আপোনালোকৰ হেৰিত ধুনীয়াকৈ ৰাখি থোৱা আছে ফৰেনাৰৰ ফটোবোৰ ইয়াতে ভাল লাগে এটা ভাল পৰিৱেশ আছে এয়া ফটো পূৰা আৰু লগোৱা আছে ইয়াত কিবা পৰিৱেশটো বেলেগ পৰিৱেশ পাই আছোঁ মই ইয়াতে থাকি কিনে তো এয়া মোৰ লগত আৰু দুজন এই দুজনেও ইয়াতে থাকিব আজি ৰাতিটো বাৰু পাৰ কৰিম ইয়াতে কেনে লাগে অৱশেষত ৰাতিটো পাৰ কৰি ৰাতিপুৱা হ'ল আৰু সকলোকে বাই বাই দি মোৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ আৰু লগতে মই ৰাতিৰ ভিডিঅ' শ্বুট কৰিব নোৱাৰিলোঁ তাৰ বাবে চৰি বাই বাই